বৰবাদ হৈ গ'লো ঐ মই নাহা হ'লে ভাল আছিল তো নমস্কাৰ বন্ধুসকল আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ খুৰাহঁতৰ খেতিলৈ। চ' তাতে অলপ আগত আছে খেতি, তোমাৰ 5 কিলোমিটাৰমান হ'ব ন বুজাবা? তো 5 কিলোমিটাৰমান আমি খোজেৰে যাব লাগিব। গৈ পেলাই তাতে একদম পূৰা আজি বোকাত মস্তি কৰিম ন? কি হে? তো ব'লক আমাৰ লগত গৈ থাকক। ভৰি দুখনক চিন্তি আমি 5 কিলোমিটাৰ আগুৱাই দিওঁ খোজেৰে। এয়া আমি কাম কৰা বাই এজনী লৈ আহিছোঁ লগত। তো ব'লক একদম ধুনীয়াকৈ আজি দেখাই যাম। কিন্তু ৰ'দডালো কৃষ্ণ, ৰ'দডাল মাৰিছে কিন্তু ৰাতিপুৱালৈকে পূৰা ধুনীয়া ডাৱৰীয়া হৈ আছিল। মই ভাবিছোঁ আজি ভাল লাগিব ভিডিঅ'টো কৰি। তাৰপিছত যোনটো ৰ'দ মাৰিছে হ'লে মামা আছে আজি একদম পূৰা পথাৰৰ অনুভৱ দিম আপোনালোকক, কেনেকুৱা লাগে কি কথা। আজিলৈকে মই একো এইবিলাক অনুভৱ লোৱা নাই বাৰুতে, পথাৰত এইবোৰ কৰি। আজি দিনটো পথাৰত থাকি আপোনালোকক কেনেকুৱা লাগে ক'ম। সূৰ্য দেৱতা অলপ কৃপা কৰা আমাৰ ওপৰত, অলপ যাব দিয়া। আজি দিনটোলৈ অকণমান থমকি যোৱা। ইমান তেল কিয় এইটো ক'ত গ'ল? কিহৰ তেল হৈছে ঐ? অলপ কমাই দেচোন, অলপ কমা। আমি যাব লাগে। ক'ত গ'লি ঐ? এইটো অলপ কমাই দে দেই, কৈ দিছোঁ। ভালে ভালে হেল্ল' গাইজ, কেনেকুৱা? বেছি ৰেইনি ডে লাভাৰ বুলি কৈ থাকে নহয়, পাইছে এতিয়া গমটো। চাওক ভিউবিলাক চাওক না, ভিউটো ইমান ধুনীয়া। বৰবাদ হৈ গ'লো ঐ মই নাহা হ'লে ভাল আছিল। কেনেকুৱা লাগিছে ঐ, মই গ'লো। একো নাই, কষ্ট কৰ। চিপছ ল'ৰা দুটা আছিল মানে হা, এটা নাম কণ এটা নাম মন মানে হা। তাৰপিছত কি হ'ল, সিহঁতে মানে মন বোলাটো বহুতেই চিপছ মানে একদম মানে এদিন আৰু সিহঁতে দুইটাই ভাবিলে ব'ল আমি মেলা চাব যাওঁ। মেলা চাব খোজকাঢ়ি যাব লাগে, বহুত দূৰলৈকে যাব লাগে মেলা চাবলৈ। তাৰপিছত আৰু সিহঁতে গৈ আছে। তাৰপিছত মনে ক'লে লাইটটো অফ কৰিলোঁ নে নাই, সেনেকৈ ক'লে। তাৰপিছত মানে লাইটটো অফ কৰিলোঁ নে নাই ভাবিলে মানে। সিহঁতেতো বহুত দূৰ আগুৱাই আহিলে মানে, এতিয়া মানে ঘূৰি যোৱাই মানে মেলা শেষ হৈ যাব। তথাপি সি ভাবিলে লাইটটো অফ কৰিলোঁ নাই বুলি মানে, তাৰমানে চিন্তা আহি গ'ল। সি কি কৰিলে, লাইটটো অফ কৰিবৰ কাৰণে সি মানে আকৌ ঘূৰি গৈ দেখিছে লাইটটো অফেই আছে। আৰু সি মেলা দেখি নাপালে আৰু। কাহিনী সেইটোৱে পৰা বনোৱাত লাগি আছা ন? খুৰী পথাৰলৈ যোৱা নাই? খানা খুৰা খেতি কেনেকুৱা চলি আছে? গৈ আছো গ'লো পূজা ভাতৰ পথাৰখন। ৰুইয়ে আছে বাৰুতে, আধা আধি ৰোৱা হৈ গ'ল। এই আজি কিমান ৰুৱে তাকে চাম। এতিয়া মাহীহঁতৰ ঘৰ পালোহে। এয়া মাহীহঁতৰ ঘৰত আহি পেলাই মানে ৰ'দৰ কাৰণে মই অন্ধ মানুহৰ নিচিনা হৈ গৈছোঁ আজি। এয়া মোৰ চশমাযোৰ পিন্ধিলে, মই বাৰুতে মই মহাৰ চশমাযোৰ লৈ ল'লোঁ। কেনেকুৱা লাগিছে একদম গৰমত। এতিয়া বেলেগ ফালে চাই থাকিলেও গমেই একদম চশমাযোৰ কেনেকুৱা লাগিছে জনাব। হিৰো লাগিছে নে? হিৰো अल्लाह माफ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने दो बहुत बुरे। এইফালে অলপ ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰে আপোনালোকে, বদমাছ হৈছে আপোনালোক। পূৰা ফুল, পূৰা একদম গাঁৱৰ চিন পাব ন। সুন্দৰ পৰিৱেশ, ইয়াততো সুন্দৰ পৰিৱেশ দেখিবলৈ আৰু ক'ত পাব। এতিয়া অলপ ৰ'দটো কমিছে, ভাল হৈছে নে মই চশমাযোৰ পিন্ধি থকা দেখি কম লাগিছে নাজানো। কিন্তু মানে অলপ গৰম ভাৱটো কমিছে, চব ভাল লাগিছে একদম পূৰা বতাহ নদী কিনাৰত। আৰু ইয়াত চিঞৰি ক'ব পাৰিছোঁ কাৰণ কোনো নাই, লাজ নালাগে।
তো ফাইনেলি আমি আহি পাই গ'লোঁ পূৰা নদীখনৰ কিনাৰ এয়া নদী চাওক একদম ধুনীয়াকৈ 360 ভিউ এটা দেখাই দিছোঁ ইয়াৰ একদম আৰু অলপ আমি ইমান কষ্ট কৰি আহিছোঁ আৰু ন ছাবস্ক্ৰাইবটো কৰিবই লাগিব আৰু নহয় জানো ন এনেকৈ হ'লেতো নহ'ব ন এনেকৈ হ'লেতো নহ'ব ন অন্ততটো আঘাত কৰি পাম ন আমি আজিৰ পৰা গাঁৱত আহি পেলাই এতিয়া গাঁৱৰ বস্তুবিলাক এক্সপ্ল'ৰ কৰি ফুৰিছোঁ আৰু এনেকুৱা মানে গৰম গৰম মৌচমে এনেকুৱা কৰ্দৈ গছৰ তলত ৰেহকৈ কৰ্দৈ খানেকা মজাই বেলেগ হয় এই কৰ্দৈ খাব লাগে কৰ্দৈ ফকাচ কৰ্দৈ পূৰা খাম টেঙা টেঙা কচকচকৈ খাম আমি এই ভৰি দুখনক চিন্তি বোকা চোকাখিনিক চিন্তি নামি যাওঁ এয়া কঠীয়া এয়া একদম ডাঙৰ হ'ব ডাঙৰ হৈ ধান দিব বা দিনডাল ৰ'দত কিন্তু ধেমালি নহয় দেই সেই সূৰ্য দেৱতা অলপ কমাই দিয়া আজি ফাৰ্ষ্ট ৰুব গৈ আছোঁ এইখিনি চশমা পিন্ধি একদম পূৰা মানে ষ্টাইলত ৰুম ন মই এবাৰ পূৰা একদম বোকা পূৰা গৰম হৈ গ'ল ভৰি পৰি গৈছে অসমীয়া পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ অকল যে তিৰোতাহে বোকা ৰুব পাৰে বা মতাহে নোৱাৰে এইটো কোনো সংবিধানত নাই যাৰ আগ্ৰহ থাকে সি চব কৰ্ম কৰিব পাৰে আৰু যাৰ আগ্ৰহ নাই সি একো কৰ্মই কৰিব নোৱাৰে গতিকে আগ্ৰহটো ডাঙৰ বস্তু এইটোৱে মই চবকে উঠি অহা যুৱকক বা সমাজক এটা উদগনি মই সেই জনাইছোঁ আৰু গতিকে এয়া চাওক বোকা ৰুইছোঁ আৰু মতা মানুহ হিচাপেও ৰুইছোঁ কাৰণ আজিকালি তিৰোতা কিছুমানক এচি লাগে এচি লাগে এচি ৰুমত সোমাই থাকিব সিহঁতে সন্ধিয়া হ'লে মাছ মাংসহে ভাত খাই আছে এয়া পূৰা খুৰাই বোকা দি দিয়ে আৰু এতিয়া ৰুই থাকা দেই বাই বাই এইফালে খুৰা ওচৰত যাওঁতে এইফালে মোৰ ফেভাৰিট একদম নাৰিকলৰ ডাব পাৰি আছে ইয়াত একদম পূৰা নাৰিকলৰ ডাব খামগৈ এতিয়া কষ্ট কৰি তাৰপৰা নাৰিকল আনিলোঁ নাৰিকলৰ অৱস্থা চাওক এয়া একোৱেই নাই ভিতৰত খালী গোটেইকেইটা খালী আৰু আকৌ পাৰিব লগা হ'লে মানে ফ্ৰিজটোতো ইয়াত নাই না আমি একদম ইয়াত দেশী যোগাৰ কুঁৱাত পেলাই থৈ দিম তাৰপিছত ঠাণ্ডা হৈ যাব অলপ সময় পিছত খাম দে এনেকৈ কুঁৱাত পেলাই থৈ দিছোঁ পিছত ঠাণ্ডা হ'ব ঠাণ্ডা হ'লে উলিয়াই পেলাই খাম এবাৰ আমি ছাকচেছফুলি হেৰি কৰি চাওঁ আমি এই ভিতৰটো উলিয়াই খাম ৰ পানী নাৰিকলটো টেষ্টটো ধুনীয়া টেষ্টটো ধুনীয়া একদম পূৰা পানী একদম হেৰি কৰিলে ওলাই যায় কি পানী একদম বেলেগ আৰু হে নাৰিকলৰ পানী এই মজা পূৰা মাছ দালি ভাজি মজা পথাৰত খোৱা মজাই বেলেগ আৰু খুৰাই ক'ব এয়া আমি খেতি কৰি পথাৰতে ভাত খাইছোঁ এয়া ডিম এয়া চোৱা এয়া কচু পুলি পাতত দিয়া আকৌ এয়া ধুনীয়াকৈ এয়া চব্জি কি ধুনীয়াকৈ আমি খাই তো একদম ধুনীয়াকৈ ভাত পানী খাই কৰি হৈ গ'ল এতিয়া আকৌ গছৰ ওপৰত আকৌ এয়া গছৰ ওপৰত এতিয়া উঠি পেলাই অকণ ৰেষ্ট ল'ম ৰেষ্ট লৈ ঘৰ যাম আৰু
জাষ্ট ফিল কৰক একদম এইফালে পুখুৰী কিনাৰত এইফালে গছৰ ওপৰত বহি আছোঁ আৰু এইটো চাইডে নদী আৰু একদম কি ধুনীয়া বতাহ দি আছে আৰু এইফালে পূৰা ৰুই আছে আপোনালোকে ইয়াত মোৰ ঠাইত বহি চাওক কি মজা লাগিছে আজি তো আৰু ইয়াততো দেখাবলগীয়া তেনেকুৱা একো নাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই হে সূৰ্য দেৱতা ক'ত গ'ল এইটো